हेलो गाइस সকলোৰে খবৰ বাৰু ভাল নাই আশা কৰো ভাল মোৰো ভাল আছে আপোনালোকে নিশ্চয় থাম্বনেল চাই গমে পাইছে আজি ভিডিও কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক গাইস মোৰ লগত আছে Nikon D56 ক্যামেৰা মই ব্লগিংৰ কাৰণে কিনা নাই ক্যামেৰাটো আপোনালোকে চাওক D56 হয় ইয়াত মডেলটো আপোনালোকে নিশ্চয় চাব পাৰি আছে 30 মেগাপিক্সেলৰ ক্যামেৰা হয় তো ইয়াত যিখিনি ফিচাৰ্স দিছে গাইস সঁচা কথা ক'বলৈ গলে আমি ইয়াক ধৰিবই লাগিব যিখিনি ফিচাৰ্স দিছে আসলতে আমাক এইটো ক্যামেৰাই আৰু আপোনালোকে চাওক ইয়াত যেটো সেটিংস আছে ইয়াত আপোনালোকে যিকোনো মোডত আপোনালোকে ফটো মাৰিব পাৰিব ইয়াত চাওক আপোনালোকে বহুতো মোড দিয়া থাকে এই জুম লেন্স ইউজ কৰি আছো যদি আপুনি বিগিনাৰ হৈ থাকে যদি আপোনালোকৰ ক্যামেৰা এনেকুৱা কিনিব ইচ্ছা আছে ক্যামেৰাটো কেনেকুৱা আপোনালোকক লাষ্টত আপোনালোকক প্ৰাইসটো কম প্ৰাইসটো লাষ্টত কম আৰু চাওক ইয়াত সাধাৰণতে আপোনালোকক ফাৰ্ষ্টটো কৈছো দুটা লেন্স থাকে ইয়াতে এটো হৈছে কিট লেন্স আৰু এটো হৈছে মই যেটো লগাই থৈছো এটো হৈছে জুম লেন্স তো এতিয়া আমি যদি ডিসপ্লেৰ কথা ক'বলৈ প্ৰথমতে ডিসপ্লেৰে বুজাই দিছো আপোনালোকক ডিসপ্লেটো টোটালি টাচ স্ক্ৰীন হয় আৰু ইয়াত ডিসপ্লেটো আপোনালোকে 360 এংগেলত আপোনালোকে মুভ কৰিব পাৰে আপোনালোকে নিশ্চয় চাব পাৰি আছে 360 এংগেলত আপোনালোকে মুভ কৰিব পাৰে আৰু যেটো লেন্স আছে এটো লেন্স হৈছে 70/300 mm ৰ লেন্স আৰু এটো লেন্সৰে আপোনালোকে বহুতো দূৰৰ ফটো আপোনালোকে ক্যাপচাৰ কৰিব পাৰিব আপোনালোকে নিশ্চয় স্ক্ৰীনত চাব পাৰিছে এনেকুৱা ধৰণৰ আপোনালোকে ফটো ক্যাপচাৰ কৰিব পাৰিব আৰু আপোনালোকক দেখাই আছো এটো যেটো ভিউ আছে এটো ভিউত আপোনালোকক ফটো শুট কৰি দেখাম আজি এনেকুৱা ধৰণৰ ফটো আপোনালোকে দেখা পাব গাইস মই এই ক্যামেৰাটো কিনাৰ উদ্দেশ্যটো এটাই হয় মই এটো ক্যামেৰা লৈছো ওয়েডিং আৰু ফটো শুটৰ কাৰণে মই একচুয়ালি ক্যামেৰাটো ক্ৰয় কৰিছো মই নিউ লৈছো মাৰ্কেটৰ পৰা তাৰ ফুটেজ কেনেকুৱা আহে আপোনালোকক মেনুৱেলত অটোত আপোনালোকক বুজাই আছো অটো আৰু মেনুৱেল কি হয় আসলতে আপোনালোকে যে চাই আছে ইয়াতে মই এতিয়া অটোত আছো অটোত ৰাখি দিছো যদি আপোনালোকে বিগিনাৰ হয় মানে আপোনালোকে নতুন ফটোগ্ৰাফি কৰা শিকি আছে আপোনালোকে অটোত ক্লিক কৰিব পাৰে আৰু মেনুৱেলটো কি হয় আপোনালোকক মেনুৱেলটো দেখাই আছো ইয়াত আছে MASP মানে M হৈছে মেনুৱেল আৰু ASP এবিলাক হৈছে আপোনালোকৰ P-চাৰ্ট লোয়াৰ এংগেল এবিলাক হয় কাৰ্টন বিলাক যে শুট হয় সাধাৰণতে এটো কাৰ্টন বিলাক শুট হৈ থাকে এছত আসলতে প্ৰফেশনাল ফটোগ্ৰাফাৰ যেতিয়া লো লাইট এংগেলত আৰু হাইলাইট এংগেলত ফটো শুট কৰে হিয়তৰ কাৰণে একচুয়ালি মেনুৱেলটো বেষ্ট আৰু বেটাৰ হয় মেৰ কাৰণে আমাৰ নিচিনা বিগিনাৰৰ কাৰণে অটোটো বেষ্ট আপোনালোকে যদি ফাৰ্ষ্টত ক্যামেৰাটো হাতত লৈছে আপোনালোকে নিশ্চয় গম নাপাব যে DSLR টো ফটো কেনেকৈ মাৰিব লাগে আপোনালোকে জাস্ট এটো ইয়াৰ যেটো আইবাৰ আছে এটো আপোনালোকে শো কৰি আপোনালোকে যদি একো কৰিব নালাগে জাস্ট আপোনালোকে জুম কৰিব লাগে আৰু ফটো ক্লিক কৰিব লাগে ক্লিক কৰাৰ পিছত কি হ'ব গাইস অটো যেটো আপোনালোকে অটো মোড যদি অন কৰি ফটোখিনি ক্লিক কৰে তাৰ পিছত আপোনালোকৰ ফটোটো যে এনেকুৱা টাইপৰ হ'ব আৰু বিউটিফুল পিকচাৰ আহিব বিগিনাৰ আৰু প্ৰফেশনালৰ বিষয়ে বহুত কলো এতিয়া আপোনালোকক ডাইৰেক্ট লেন্সৰ ফালে যাও এটো হৈছে কিট লেন্স 18/55 mm লেন্স হয় এটো সাধাৰণতে কেতিয়া ক্লিক কৰিব লাগে কিট লেন্সৰে ফটো কেতিয়া আপোনালোকে ক্লিক কৰিব যদি আপোনালোকে এটা হলৰ ভিতৰত ফটো শুট কৰি আছে এটা ৰুমৰ ফটো শুট কৰি আছে যেনে নৰমেলত আপোনালোকে মোবাইলত শুট কৰে বেছি দূৰত নহয় আপোনালোকে ওচৰৰ পৰা আপোনালোকৰ ফটো শুট কৰিবলগীয়া হয় তেনেহলে আপোনালোকে নিশ্চয় এটো লেন্স ব্যৱহাৰ কৰিবই লাগিব বাধ্যতামূলক আপোনালোকে মাইক্ৰো প্ৰাইম লেন্সও ব্যৱহাৰ কৰিব লাগে এই জুম লেন্সৰে এটা ফটো ক্লিক কৰো তাহেৰক ক্লিক কৰো আৰু আপোনালোকক ডিসপ্লেত শো কৰাও কেনেকুৱা হয় ফটোটো আৰু কিট লেন্সৰেও এটা ফটো ক্লিক কৰিম আপোনালোকে চাও ভিডিও কৰিম ভিডিওৰ সিম্বলও দিম আৰু তাৰ তাতে থিয় হৈ আছে মই এতিয়া জুম লেন্সৰে ক্লিক কৰিম ইয়াতো সাধাৰণতে কিট লেন্সে ব্যৱহাৰ কৰিব লাগিছিল কাৰণ হি ওচৰত আছে মই এতিয়া জুম লেন্সৰে ক্লিক কৰিম চাওক এনেকুৱা ফটো আহে জুম লেন্সৰে সো আপোনালোকে চালে তাহেৰৰ ফটোটো কেনেকুৱা আহিলে জুম লেন্সৰে এতিয়া আপোনালোকক কিট লেন্সৰে ফটোটো কেনেকুৱা আহে আপোনালোকক দেখাম আসলতে আপোনালোক লেন্সটো খুলিব বিচাৰে তেনেহলে কেনেকৈ খুলিব আপোনালোকক দেখাই আছো ইয়াত এটা বাটন থাকে আপোনালোকে চাওক ব্ল্যাক কালাৰৰ বাটন থাকে এটো আপোনালোকে প্ৰেছ কৰিব লাগিব ইয়াত এটা হোৱাইট ডট আছে আপোনালোকে চাওক এটো আপোনালোকে প্ৰেছ কৰি হোৱাইট ডটলৈকে লৈ আহি তাৰ পিছত এটো ডাইৰেক্ট লেন্সটো ৰিমুভ হৈ যাব আৰু আপোনালোকে লেন্সটো লগাব কেনেকৈ আপোনালোকক দেখাই আছো লেন্সটো আৰু এটো যেটো ডট আছে এটো হোৱাইট যেটো ডট আছে এটো আৰু ক্যামেৰাটো হোৱাইট ডট আছে চাওক এটো আৰু এটো মিলাব লাগিব চাওক মিলাই পিনে এটো ইয়াত মুভ কৰিলে কৰাৰ পিছত এটা শব্দ আহিব সৰু টিকুটমান শব্দ আহিব এটো আপোনালোকে শুনাৰ লগে লগে মানে ক্যামেৰা ডাইৰেক্ট মানে ভাবিব যে লেন্সটো ফিট হৈ গৈছে লেন্সৰে এতিয়া ফটোটো ক্লিক কৰিম আৰু কেনেকুৱা আহে ফটোটো আপোনালোকে চাব এটা কথা কও
আৰু আপোনালোকে যদি ডাইৰেক্ট কিট লেন্সটো লগাই পিনে ডাইৰেক্ট ফটো ক্লিক নহয় আপোনালোকে চাওক ডাইৰেক্ট ফটো ক্লিক নহয় কাৰণটো কি ইয়াত এটা বাটন থাকে ইয়াত ব্লেক কালাৰৰ বাটন থাকে এটো আপোনালোকে সাধাৰণতে প্ৰেছ কৰিব লাগে আৰু এনেকে ইয়াত ঘূৰাব লাগে ঘূৰাই থাকিব লাগে যেতিয়ালৈকে এটা শব্দ নাহে যেতিয়ালৈকে ফুল জুম নহয় ধৰি ঘূৰাই থাকিব লাগিব আৰু এতিয়া তাহেৰক এটো লেন্সেৰে এটা ফটো ক্লিক কৰাই আপোনালোকক দেখাই আছো আৰু এতিয়া চাওক এতিয়া কিট লেন্সেৰে তাহেৰক ফটো ক্লিক কৰিম আৰু চাওক কিট লেন্সেৰে ফটো এনেকুৱা হয় ওচৰৰ পাজৰৰ বস্তুখিনি ক্যাপচাৰ হয় আৰু আপোনালোকক দেখাম এতিয়া যে কিট লেন্সেৰে ব্লগিং কৰিব পাৰি নে নাই ভিডিওটো কৰিলে কেনেকুৱা হ'ব আপোনালোকক ভিডিও ফুটেজটো দেখাম আৰু মই ইয়াত এটা ট্ৰাইপড এড কৰি লৈছো আপোনালোকে এনে হাতে ধৰি আপোনালোকে ভিডিওটো কৰিব পাৰিব এনেকে ভিডিওটো কৰিব পাৰিব সাধাৰণতে মই এনেকে নকৰো মই মাউন্টটো লগাই লৈছো এটো মই লগাই লৈছো আৰু আপোনালোকে কমেন্ট কৰিব যদি আপোনালোকক ক্যামেৰাৰ বিষয়ে বেছি জানিবলগীয়া আছে তেনেহলে আপোনালোকে কি আছে কমেন্টত আপোনালোকে জনাব মই এইখিনি আপোনালোকৰ সৰু ভাইটি হয় মই বুজাই দিবলৈ চেষ্টা কৰিম আসলতে এটো চাওক এটো ডিসপ্লেটো দিয়াৰ কাৰণে ব্লগিংও বেষ্ট হয় আৰু এতিয়া চাব আপোনালোকে ডিসপ্লেত ডাইৰেক্ট শো হৈ আছে চাওক এতিয়া ভিডিও হৈ আছে ইয়াত ডিসপ্লেত শো হৈ আছে মই আপোনালোকক দেখাই আছো আৰু গাইস আপোনালোকে চাই আছে Nikon D56 ক্যামেৰাৰ ভিডিওটো চাওক তাৰ কিবা কৈ দিয়া ফুটেজটো কেনেকুৱা আহি আছে ফুটেজটো মানে বহুত ভাল লাগিছে বহুত মানে ভাল মানে পৰিবেশটো বহুত ভাল আৰু আপোনালোকক দেখাই আছো ব্লাৰ হ'ব এটো ফুটেজৰ তাহেৰক ব্লাৰ কৰি দেখাই আছো আপোনালোকক কিবা কৈ দিয়া এতিয়া চাই আছে বহুত মানে ক্যামেৰাটো মানে সাৰ্ভিসিং বহুত ভাল আহি আছে ভাল আৰু একটু কোবলি একো নাই আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে কমেন্টত নিশ্চয় জনাব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি ক্যামেৰাৰ বিষয়ে আৰু কিবা নলেজ ল'বলগীয়া আছে তেনেহলে আমাক নিশ্চয় জনাব আমি দিবলৈ চেষ্টা কৰিম ভিডিওটো আৰু আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব এতিয়া ক্যামেৰা বেক চেক পেক কৰি এতিয়া বলক ঘৰলৈ যাও